Vosik kaciklu nifaing koi reka thomani. Ingdeng proxike pra pri Karbi Anglong Autonomous Council mahang ke thekani. Sarsing teron langkung habe town hall di Fualong Talon Pon. Ningkan Chris Rikebra Pokebra hinia ningkan Karbi Anglong District Longlo mate Autonomous State aja kong Longlo. Sonsi vosik kaciklu nifai ingkoi reka thomani. Ingdeng proxike pra pri Karbi Anglong Autonomous Council mahang ke thekani. Sarsing langkung habe town hall along mesen pen paman pondo. Non nangke lejian ingkan ingdeng proxike pra poke Karbi people souls tara langsung along si paman pon po lapen. Prime Minister kalite President of India kalite Governor kalite Assam Chief Minister Phansi hala bangsuani elhi sarpo man pen chopha pon po pusi pherangke thengnu pachini pon. एक जगह सर अपनी काम को पुरी আছে एक ডক্টর বা ইঞ্জিনিয়ার বিলাক স্টাইপেন্ড দি দিও এতিয়া আমি স্টাইপেন্ড দিছো বেছি নহয় 300 টকা কেঙামত 300 টকা হোস্টেল যোৱা কমপ্লিট হৈ গল সেইটো বলা তেনেকা আমি অলপ হিজাব কৰো এতিয়া আকৌ ডাঙৰ এতিয়া ইউপিএসসি মানে কি কফি খুলি দিলে আমাৰ ডক্টৰ তুলাম ৰহান্দাৱৰিয়া স্টাইপেন্ডটো মানে কি কয় দিছে পঢ়াৰ ক্ষেত্ৰতো মানে কি কয় সম্পূৰ্ণ ডক্টৰ ল'ৰাবিলাক ডক্টৰ সকলক মানে এডমিশ্যন ফিজ দি দিয়ে স্কুলৰ ফিজ দি দিয়ে চব পুঁজি দি দিছে গতিকে টাইম টু টাইম আমাৰ দিনৰ সেই টকা কম সময়ত মানে তেতিয়া মাও এগ্ৰিমেণ্ট হোৱা নাই MOSও নাই মাত্ৰ আৰু আমি কণ্ট্ৰল কৰিব পৰাটো মাত্ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ লেভেল Executive engineer level of this. We are confined. Ita ei ke koi ei je tiba councilor nisna homan hobo. Ita ei homan. Poisa nai dorma jodi rupok pora dia dhamali kotha. Kintu ita bhagyo bhal mao agreement hol bhagyo bhal active young dynamic amar CM nisna Dr. Tulam Mohan CM hoise tar babe prothek pothon hoi jabo pare. Osai koi bhal lagi. আজি এটা ধৰক সরকারি কাম বুড়া বলু আমার দিনতে ফার্স্ট সরকারি কাম আমরা পুলেকাস বড়ুয়া স্পিকার আসাম আইসরায়েল যেটা অনবাংকে কাতালন ডাক লাংকুং হাবি সারসিং তিরন অজিতুম হলং সিলিতুম ডাক দোপন্ন লাপেন কে মুনিং এবাংকে তারালাংসো কার্বি people who also clam long skipi ponje pansini tunjes Prime Minister Kali Pulongte President of India Kali Pulongte Governor Kali Pulongte Assam Chief Minister pansi ke hangje pansini tunjes ponmo lasi meaning banke ke chengsi lo Karbi Anglong Autonomous Council along ke claim Orenga Marsai claim mo matum চাকৰি ক্লেম মতো ভাল আজি গৌৰৱৰ দিন আজি সঁচাকৈ গৌৰৱৰ দিন চতুৰ্থ সংখ্যক আজি কাৰ্বি আংলং ফাউণ্ডেশ্যন অটোনমাছ কাউন্সিলৰ ফাউণ্ডেশ্যন কৰা হৈছে আপুনি চমুকৈ কি ক'ব বিচাৰে মই ইয়াত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা সকলো দল সংগঠন সকলো নাগৰিক জ্যেষ্ঠ নাগৰিক পৰা আৰম্ভ কৰি সকলো কাৰ্বি আংলং বাসিন্দা স্থানীয় বাসিন্দাসকলক মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত এটা স্থায়ী শান্তি যেটো আজি হৈ আছে আৰু লগতে স্থায়ী শান্তি হলে কাৰ্বি আংলঙত এটা ডেভেলপমেন্ট কামবিলাকৰ পূৰণ হ'ব সকলো সমষ্টিত সকলো গাঁৱত সকলো চুবুৰী ডেভেলপমেন্টৰ কাম পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব কাৰ্বি আংলং স্থায়ী শান্তি হ'ব লাগিব গতিকে মই কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিব বিচাৰিম যে আমি কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেন্টৰ কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত আমি একেলগে কাম গোটেইখিনি কৰা কৰিলে তুমি ধৰিছা হৈছে SDC and Autonomy Movement এই কিতাপখন প্ৰকাশ কৰিছে সোলাংদু পাব্লিকেশ্যনে আৰু এই কিতাপখনৰ মুঠ পৃষ্ঠা হ'ল 1008 পৃষ্ঠা ইয়াৰ ভিতৰত ৰঙীন অৰ্থাৎ কালাৰ পৃষ্ঠা আছে 64 পেজেছ
আৰু এই কিতাপখন হ'ল SDC আন্দোলনৰ এটা ইতিহাস আৰু মই এটা কথা ক'ব বিচাৰোঁ যে কোনো এটা সংগঠন বা দলৰ ইতিহাস লিখাটো বহুত কষ্টকৰ কাম বৰ সহজ কথা নহয় আৰু যোৱা প্ৰায় 2.5 বছৰ ধৰি মই এই কিতাপখন লিখি আছোঁ আৰু এতিয়া মই ৰাইজৰ হাতত তুলি দিব পাৰিছোঁ আৰু এই গ্ৰন্থখন লিখোঁতে মই বহুতো তথ্য পাতি সংগ্ৰহ কৰিছিলোঁ আৰু মই ভাবিছোঁ মই সঠিক ৰূপত উপস্থাপন কৰিব পাৰিছোঁ আৰু এই কিতাপখন প্ৰকাশ কৰোঁতে আৰ্থিক সাহায্য আগবঢ়াইছে আমাৰ শ্ৰদ্ধাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিয়াৰাম ৰহাঙাই গতিকে মই তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কিতাপখনে ছাত্ৰ ছাত্ৰী প্ৰফেচাৰ শিক্ষক ৰাজনীতিবিদ আৰু সাধাৰণ পাঠক সকলোকে উপকৃত কৰিব বুলি মই আশা কৰিছোঁ আশা কৰোঁ ৰাইজৰ মাজত মোৰ গ্ৰন্থখনে সমাদৰ লাভ কৰিব পৰৱৰ্তী পৰিকল্পনা হ'ল মোৰ আৰু এখন মই ভাবিয়ে থৈছোঁ সেইটো ইনচাৰ্জেঞ্চি ইন দ্য হিলছ পাহাৰত যিবিলাক আগতে উগ্ৰপন্থী কাৰ্যকলাপ চলি আছিল সেইবোৰৰ ওপৰত মই এটা কিতাপ লিখিব বিচাৰিছোঁ আৰু সেইটো মই এতিয়া আকৌ আৰম্ভ কৰিছোঁ ইতিমধ্যে মই এইখন কিতাপৰ সৈতে 10খন কিতাপ লিখিছোঁ তাৰ ভিতৰত প্ৰথমখন হৈছে কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস পলিটিকেল হিষ্ট্ৰী অফ কাৰ্বি আংলং তাৰপিছত কাৰ্বি আংলং এ বাৰ্ডছ আই ভিউ মেমৰেণ্ডা অন অট'নমি ডিমাণ্ড তাৰপিছত লুনচেপু চন্দ্ৰকান্ত তেৰাং আলোচন তাৰপিছত আংলঙৰ দস্তাবেজ মুঠতে মই এতিয়ালৈকে মাই ট্ৰেভেল মেমৰিজ এতিয়ালৈকে মই 10খন কিতাপ প্ৰণয়ন কৰিছোঁ আজি আপুনি মুকলি কৰা কিতাপখন ৰাইজে কেনেকৈ আৰু ক'ৰ পৰা গ্ৰহণ কৰিব এই কিতাপখন এই ৰয় বেকাৰীৰ সন্মুখত মাতৃ বুক ষ্টল বুলি আছে তাত আমাৰ পাঠকসকলে ক্ৰয় কৰিব পাৰিব আৰু যদি কোনো বাহিৰৰ পৰা কিনিব বিচাৰে যদি বাহিৰৰ তেওঁলোকে যদি অনলাইনত মোক পে'মেণ্ট দি দিয়ে তেতিয়াহ'লে মই স্পীড পোষ্টত পঠিয়াই দিব পাৰিম প্ৰাইচটো 1000 টকা